নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলো ভালেই আছেনে? ঘৰতে থাকক, সুস্থ থাকক আৰু ধুনীয়া ধুনীয়া ৰেচিপিবোৰ বনাই খাওক, নহয়নে বাৰু? আজি মই বনাবলৈ লৈছোঁ পনীৰ পৰাঠা। ইয়াৰ বাবে লাগিব পনীৰ, পিঁয়াজ আৰু জলকীয়া, কষ্টুৰি মেথি আৰু ময়দা। এতিয়া আমি পনীৰখিনি ইয়াত টুকুৰা টুকুৰ কৰি লৈছোঁ সৰু সৰুকৈ। আৰু আমি এতিয়া মিক্সাৰত পনীৰখিনি দি ল'ম। এয়া আমি ধুনীয়াকৈ মিক্সিত পনীৰখিনি পিহি ল'লোঁ। ইয়াৰ পিছত আমি এতিয়া ময়দাখিনি ধুনীয়াকৈ মুঠি ল'ব লাগিব, অলপ কোমলকৈ। এতিয়া আমি ইয়াত অলপ ৰিফাইন দি দিছোঁ। এতিয়া আমি ইয়াত অলপ নিমখ দি দিছোঁ। এতিয়া ধুনীয়াকৈ মিলাই ল'ব আপোনালোকে। ইয়াত আপোনালোকে কুমলীয়া গৰম পানী ব্যৱহাৰ কৰিব। ইমান গৰমো ব্যৱহাৰ নকৰিব, ইমান ঠাণ্ডাও ব্যৱহাৰ নকৰিব। এয়া আমাৰ ময়দাৰ ডোটো তৈয়াৰ হৈ গ'ল। ইয়াৰ ওপৰত আপুনি ৰিফাইন অকণমান ধুনীয়াকৈ সানি দিব। এতিয়া আমি পিঁয়াজটো ইয়াত মিহি মিহিকৈ কাটি ল'ম। আৰু মই জলকীয়াকেইটা ইয়াত মিহি মিহিকৈ কাটি দিছোঁ। এই মিঠিখিনি আপুনি এনেকৈ মিলাই পেলাই হাতেদি এনেকৈ মিলাই দিব। আপোনালোকে নিমখ আন্দাজমতে দিব। এয়া জলকীয়া গুড়ি দিছোঁ। ইয়াত আৰু আমি কোনো ধৰণৰ মছলা ব্যৱহাৰ নকৰোঁ। এতিয়া গোটেই বস্তুখিনি আপোনালোকে মিলাই ল'ব। এয়া আমাৰ মিলোৱা হৈ গ'ল। এতিয়া টাৱাখন বহাই দিছোঁ। এতিয়া আপোনালোকে সৰু সৰুকৈ ইয়াত লাডুবিলাক বনাই ল'ব। বনাই লৈ ইয়াত অলপ ময়দা সানি ল'ব আৰু অকণমান এনেকৈ বেলি ল'ব। বেলি লোৱাৰ পিছত আপোনালোকে ইয়াত পনীৰ ডোটো সোমোৱাই দিব। অলপ ময়দা এনেকৈ সানি ল'ব। সানি লোৱাৰ পিছত লাহে লাহেকৈ ইয়াত বেলিব। বেছি হেঁচা দি নিবেলিব। বেছি হেঁচা দি বেলিলে পনীৰখিনি ওলাই যোৱাৰ চান্স থাকে। ভিডিঅ'ত দেখুওৱা ধৰণে আপোনালোকে বনাই যাব। এইখন আমাৰ তৈয়াৰ হৈ গ'ল। ইয়াত অলপমান ৰিফাইন দিব।
ফুলি গৈছে পৰঠাখন। এবাৰ ঘৰত বনাই খাই চাবচোন আপোনালোকে। এতিয়া আমি পৰঠাখন নমাই দিছোঁ। আমাৰ দুখন পৰঠা ৰেডি হৈ গ'ল। আমাৰ গোটেইকেইখন পৰঠা ৰেডি হৈ গ'ল। চাওক আমাৰ কেনেকুৱা হৈছে, কিমান নৰম হৈছে পৰঠাখন। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব, লগতে বেল আইকনটো টিপি দিব। ভিডিঅ'টো ইমানখিনিলে চোৱাৰ বাবে ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো দবাই দিব।